Hey guys, কি খবৰ? নিশ্চয় আপোনালোক সকলো কুশলে আছে। মই ৰক্তিমা শইকীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিলে 11টা আৰু মই বৰ্তমান আজৰি হৈছোঁ ৰাতিপুৱাৰ আহাৰ খাই আৰু এতিয়া বৰষুণ দি আছে। এতিয়া চিপচিপাই বৰষুণ আছে। কিনো হৈছে জানো, আজি প্ৰায় 7-8 দিন ধৰি বৰষুণ দিয়ে আছে, ৰ'দ দিয়াই নাই। এতিয়া বৰষুণ কাপোৰ কেনেকৈ কৰি পেলাই যে শুকুৱাম মানে চিন্তা লাগি গৈছে। আৰু বৰষুণ দি আছে যিহেতু আৰু বতৰ অলপ ঠাণ্ডা, ভাবিছোঁ আজি এটা নতুন ৰেচিপি ট্ৰাই কৰিম। আৰু যিহেতু বৰষুণৰ কাৰণে সকলোৰে মন যায় কিবা জ্বলা খাবলৈ, অলপমান চটফটা টাইপৰ বস্তু খাবলৈ। সেইবাবে মই ভাবিলোঁ আজি এটা নতুন ৰেচিপি ট্ৰাই কৰোঁ। তেনেহ'লে বলকচোন চাওঁ কি ৰেচিপি মই বনালোঁ। এইফালে মোৰ মানুহজন শুই আছে। এইটো হৈছে আমাৰ সৰু সুৰা পাকঘৰ আৰু ইয়াতেই মই ৰেচিপিটো বনাম। এইটো এনেকৈ কৰি জলকীয়াটো থৈ দিয়া আছে, কেনেকৈ ওলাল জানো, ইয়াৰ তলত সোমাই আছিলে, আজি চাফা কৰোঁতে এইটো ওলালে। আমি এতিয়া ৰেচিপিটো আৰম্ভ কৰিম। যিহেতু পাকঘৰত এইকেইটাই শাক পাচলি আছে আৰু মই আজি বনাম কাচকলৰ ৰেচিপি। হাততেই নোজোৰে। এতিয়া 2টা কাচকল আৰু এইকেইটা সৰুকৈ টুকুৰা কৰি ল'ম। টুকুৰা কৰি হালধি দি প্ৰথমে সিজাই ল'ম। আৰু এতিয়া এটা কেৰাহীত টুকুৰাকৈ কাটি ল'লোঁ কাচকলখিনিত হালধি অলপমান দি ভালদৰে কাচকলখিনি সিজে মানে আনফালে মই দালি বহাই দিছোঁ। মিক্স দালি অলপমান আছিলে আৰু সেই দালিখিনি এতিয়া বনাই দিছোঁ। মোৰ মানুহজনে খাই বহুত ভাল পায়। তাৰমানে গোটা তৰকাৰী বনাম কাচকলৰ আৰু দালি আৰু ভাজি খাই থাকি হয়। কাচকলখিনি সম্পূৰ্ণকৈ সিজি গ'ল আৰু সিজাৰ পাছত এইদৰে মই বাকলিখিনি এৰুৱাই ল'ম। কোফতাত দিবলৈ মোক কিছুমান সামগ্ৰী লাগিব। ইয়াত আছে বেচন, কৰ্ণফ্লাৱাৰ, জলকীয়া গুড়ি, হালধিৰ গুড়ি, খুন্দি লোৱা আদা নহৰু পেষ্ট, মান ধনিয়া পাত কেইটামান, জলকীয়া, জিৰা। এতিয়া প্ৰথমতেই সিজাই লোৱা কাচকল কেইডোখৰৰ লগত 2 টুকুৰ আলু লৈ এইদৰে ভালদৰে পিটিকা কৰি ল'ম। এতিয়া আলু আৰু কাচকলখিনি ভালদৰে পিটিকা হৈ গ'ল, যাৰ বাবে আমি যিখিনি সামগ্ৰী থৈছিলোঁ সেই সামগ্ৰীখিনি ইয়াৰ লগত দি আমি ভালদৰে আটা মঠাৰ নিচিনাকৈ মঠি ল'ম আৰু ভালদৰে কোমল কৰি ল'ম, যাতে আমাৰ বলটো তৈয়াৰ কৰোঁতে সুবিধা হয়। এইদৰে আমি মঠি আছোঁ। আটা যেনেদৰে মুঠে আপোনালোকে সেইদৰে মঠি যাব। আমাৰ প্ৰায় হৈ গ'ল, যাৰ বাবে আমি সৰু গোল কৰি পেলাই আমি লৈ ল'লোঁ আৰু এখন কেৰাহীত ভালদৰে গৰম কৰি তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত কোফতাকেইটা আমি দি দিম। এটা কথা এইকণতে কৈ থওঁ, আপোনালোকে যেতিয়া তেলখিনি গৰম কৰিব, কমকৈ যেতিয়া গৰম হৈ থাকিব তেতিয়াহে কোফতাখিনি দিব, নহ'লে সোনকালে দি আহিব। মোৰো তেনেকুৱা হৈছিলে, সোনকালে গৰম তেলত দি দিয়াৰ কাৰণে পটককৈ দি আহিলে 1 নে 2টা। সেইকাৰণে কৈছোঁ আপোনালোকে যদি বনায় তেনেহ'লে আপোনালোকে গেছটো কমকৈ ৰাখি লাহে আপোনালোকে ফ্ৰাই কৰিব কম জুইত, তেতিয়া ভিতৰৰ ফাললৈকে ভালদৰে সিজি আহিব। কোফতাকেইটা আমাৰ ভাজা প্ৰায় হৈ গৈছে। কম জুইত আমি ভাজিছোঁ যাতে ভিতৰলৈকে ভালদৰে সিজি যায়, নহ'লে নিসিজিলে ভিতৰলৈকে খাই কেঁচা লাগিব, সোৱাদ নহ'ব। যাৰ বাবে কম জুইত আমি বহু সময় লাহে আমি ভাজিব লাগিব আৰু ভাজি থাকোঁতে বহুত ধুনীয়া ৰং এটা উঠিব আৰু দেখাত বৰ্তমান কোফতাকেইটা লালমোহনৰ দৰে হৈ পৰিছে। হয়নে নহয়? কমেণ্ট কৰি জনাবচোন, হয়নে নহয়? কোফতাকেইটা হৈ গ'ল আৰু আমি কেৰাহীৰ পৰা এটা বাতিলৈ এইদৰে কাঢ়ি ল'লোঁ আৰু কোফতাকেইটাৰ এতিয়া
গ্ৰেভি বনাবৰ কাৰণে আমি সেই কেৰাহীটোতে যিখিনি তেল বাচি গৈছিলে তাতেই আমি প্ৰথমতেই দি ল'ম পিঁয়াজখিনি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে আমি লাহে লাহে ভাজি থাকিম। পিঁয়াজখিনি ভালদৰে ফ্ৰাই হয় মানে আমি ইফালে ভাজি লোৱা কোফটাখিনি এইদৰেই ফুটা কৰি লৈছোঁ। ফুটা কৰি ল'লে আমি যোনখিনি কোফটাৰ গ্ৰেভি বনাম গ্ৰেভিখিনি ভিতৰলৈকে সোমাই যাব আৰু খাবলৈ বহুত সোৱাদ হ'ব। কাটা চামুচ নাইবা কিবা শলাৰ জৰিয়তে আপোনালোকে কোফটাখিনি ধুনীয়াকৈ ফুটাই ল'ব পাৰিব। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গ'ল আৰু যাৰ বাবে এতিয়া মই খুন্দি থোৱা আদা নহৰু তাৰ লগত অলপমান জিৰা গুড়ি অলপমান হালধি গুড়ি সংমিশ্ৰণ কৰি আমি পিঁয়াজখিনি ভাজি ল'লোঁ আৰু তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে আমাৰ মছলাখিনি ভালদৰে সিজি নাযায়। আমি এতিয়া অলপমান জলকীয়া গুড়ি দি দিম। যোনে যোনে বেছিকৈ জ্বলা খায় অলপমান সৰহকৈ দিব আৰু যোনে জ্বলা কমকৈ খায় অলপমান কমাই দিব। যিহেতু মই বহুত জ্বলা খাওঁ, মই বুলি নহয় মোৰ হাজবেণ্ডেও বহুত জ্বলা খায়, তাৰ বাবে অলপমান সৰহকৈ জলকীয়া গুড়ি দিছোঁ। দেখিবলৈও ৰংটো বহুত ধুনীয়া হয় আৰু খাবলৈও বহুত ভাল লাগে। মছলাখিনি ভালদৰে সিজি যোৱাৰ পাছত আমি ইয়াতে দুটা বিলাহী ভালদৰে টুকুৰা টুকুৰকৈ কাটি পেলাই দি দিছোঁ আৰু গলি নোযোৱালৈকে আমি এইদৰে ভালদৰে ভাজি থাকিম মছলাখিনি। বিলাহীৰ সৈতে মছলাখিনি ভাজি থাকোঁতে ইয়াতে অলপমান মই টমেটো চচ অলপো দি দিছোঁ, লগতে অলপমান চয়া চচো দি দিছোঁ যাতে সোৱাদ আৰু অলপমান হয়। এইদৰে ভাজি থকাৰ পাছতেই আমি ইয়াতে সোৱাদ অনুসৰি অলপমান নিমখ দিম আৰু তাৰ পাছত অলপমান দৈ আমি ইয়াতে মিলাই দিম। খাবলৈ আৰু বেছি সোৱাদ হ'ব। দৈয়ে অলপমান টেঙা ভাৱটো আনিব, খাবলৈ বহুত সোৱাদ হয়। দৈখিনি দিয়াৰ পাছত আমি ভালদৰে যেতিয়ালৈকে দৈখিনি বাকী সংমিশ্ৰণখিনিৰ লগত মিলি নাযায় তেতিয়ালৈকে আমি ভালদৰে ভাজি থাকিম আৰু দৈখিনি ভালদৰে মিলি যোৱাৰ পাছতেই আমি তাতে কেঁচা জলকীয়া দুটা সৰু সৰুকৈ কুটি দিম যাতে আৰু অলপমান জ্বলা হয়। এতিয়া প্ৰায় আমাৰ সংমিশ্ৰণখিনি হৈ গৈছে। কোফটাৰ যিখিনি আমি মছলা তৈয়াৰ কৰিছিলোঁ প্ৰায় হৈয়ে গৈছে আৰু লাহে লাহে এই সংমিশ্ৰণখিনি আমি কোফটাখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত ভালদৰে আমি লৰাই ল'ম যাতে তলত লাগি নাযায়। আপোনালোকে জুইটো কমাই ল'ব, বেছিকৈ দিলে জ্বলি আহিব তলৰ পৰা আৰু খাবলৈ বেয়া হ'ব। কমকৈ জুইটো লৈ অলপ বেছি সময় আপুনি ভালদৰে এইদৰেই ভাজি থাকিব। এয়া চাওক আমাৰ ভালদৰে ভাজা হৈ গৈছে আৰু ভাজা হৈ যোৱাৰ পাছত আমি ইয়াতে অলপমান গৰম পানী দি ভালদৰে লৰাই ল'ম আৰু অলপ সময় আমি উতলিবৰ বাবে ঢাকন লগাই পেলাই উতলাই থাকিম। এতিয়া ঢাকনখন খুলি দেখিছে ইমান ধুনীয়াকৈ আমাৰ উতল আহিছে কোফটাখিনি আৰু এতিয়া আমি ইয়াতে অলপমান গৰম মছলা এড কৰিম। গোন্ধটো বহুত ধুনীয়া হ'ব আৰু খাবলৈও বহুত ধুনীয়া লাগিব। আৰু এয়া আমাৰ কোফটা হৈ গ'ল ৰেডি খাবৰ কাৰণে আৰু ওপৰত অলপমান দেখিবলৈ ধুনীয়া হোৱাকৈ আমি মান ধনিয়া পাত এটা ভালদৰে কুটি দিলোঁ আৰু জলকীয়া 2 টুকুৰা ওপৰতেই ছটিয়াই দিলোঁ। মোৰ কোফটা বনাই হৈ গ'ল আৰু এতিয়া মনে মনে আহিছোঁ। কি বনাইছে? মানুহজনে মনে মনে পাকঘৰত আহি কিবা বনাই আছে। কি বনাইছে? মানুহটো ঘূৰি থাকিলে কেনেকৈ হ'ব? কি
কি বনাইছে কৈ দিয়ক আকৌ ইমান ষ্টাইলত কৈছে যে চাওঁ চাওঁ ভাজি নাই মই ভিডিঅ'টো কৰিব ল'লে মানে এই নটিফিকেশ্যনবিলাক আহি থাকিব ফেচবুকৰ টংকৈ বাজি গৈ মানে দেই গ'ল কমাই ল কি বনাব এতিয়া কিলে কিলে কাৰ পৰা শিকিছিলে বনাবলৈ এনেকুৱা ভয় কিয় চেষ্টা দিলোঁ চব বস্তু মই বনাবলৈ শিকালোঁ এতিয়া তুমি উল্টাই মোক এতিয়া দালিত তেল আপুনি মোক চব শিকালে কি কি শিকালে বাৰু কওকচোন ৰেচিপিকেইটাৰ নাম মাংসটো মোৰ ষ্টাইলতে বনাবলৈ শিকিলা আৰু দালিত তেলটো মোৰ পৰাই শিকিলা আৰু কোফতাটো বাৰু মই বনোৱা নাই আগতে পাৰ্টনাৰবিলাকক সুধিবা মই কেনেকুৱা বনাওঁ এতিয়া আপুনি যি বনাই আছে দেখোন দে যাবগৈ দে গ'ল গোন্ধ বহুত ধুনীয়া ওলাইছে পাঁচফোৰণটো বেছি হ'ল নেকি অকণমান নাই হোৱা সেইটো দিবই লাগিব এটা বস্তু থাকিব কি দিব থাকিলে অকণমান কি এইবিলাক জানো চেনি বুলি ক'লেই হ'ল কিন্তু কি হ'ব বেলেগ লাষ্ট মাৰি দিলোঁ আৰু আমি লগ পাম একেবাৰে খানা খোৱাৰ সময়ত এইজনে তামোল দিব মই বনোৱা দালি আজি খাই লাভ মাৰিলোঁ কপ্তা খাওক কেনেকুৱা লাগিছে এইটো খাওক টেষ্টি কৰোঁ এনেকুৱা এইটো হৈছে পিটিকা কেনেকুৱা মজা না কপ্তা নপচি খাম আজি বহুত টেষ্টি নপচি খাবা দালি চালি আছে মই বনাওঁতে টেষ্ট কৰি চোৱা বাৰু ইমান থালি লৈছোঁ বা ইমান ডাঙৰ থালি বাই বাই সময় হৈছে 5:15 আমি প্ৰায় 2:30 বজাতেই আমি ভাত পানী খাই আজৰি হ'লোঁ আজৰি হোৱাৰ পিছত ভাগৰ লাগিল যাৰ বাবে আৰু ভিডিঅ' কৰা নহ'ল এতিয়া সন্ধিয়াই হ'ল বতৰটো বহুত বেয়া ক'লা হৈ আহিছে বৰষুণ দিব বহুত ডাঙৰকৈ এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিব লাগিব আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব